গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰালৰ বাকৰিত সমবেত হোৱা আমাৰ বগাৰত অঞ্চলৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, আমাৰ মাজত উপস্থিত হোৱা মৰমৰ ভাতৃপ্ৰতিম, আজি যাৰ উপজা দিন উপলক্ষে আমি হেঁপাহৰ দিন বুলি সৰু এটা অনুষ্ঠানৰ আমি আয়োজন কৰিছিলোঁ। ভাইটি প্ৰাঞ্জল নেওগ আৰু লগতে আমাৰ সতীৰ্থসকল, আমাৰ আজি এই অনুষ্ঠানত উপস্থিত থকা মোৰ বন্ধু দীপাংকৰ খাৰঘৰীয়া, পিংকু বৰুৱাকে প্ৰমুখ্য কৰি আমাৰ মাজত উপস্থিত আছে মেঘালী বাইদেউ, আমাৰ ৰিজুমণি গগৈ ডাঙৰীয়ানীকে আদি কৰি আমাৰ অৰুণা বকলিয়াল প্ৰমুখ্যে কৰি আমাৰ বিভিন্ন সামাজিক অনুষ্ঠানৰো প্ৰতিনিধিসকল উপস্থিত আছে। উবেৰুণ টাই কলা কৃষ্টি কেন্দ্ৰৰ আমাৰ বিষয়ববীয়াসকল আছে, উবেৰুণ মইনা পাৰিজাতৰ বিষয়ববীয়াসকল আছে, আমাৰ সহযাত্ৰীৰ বিষয়ববীয়াসকল আছে, গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰালৰ বিষয়ববীয়াসকল আছে। আটাইলৈকে পোনপ্ৰথমে গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰালৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমি এটা উদ্দেশ্যতে সমবেত হৈছোঁ। তোমালোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ তোমালোকে হয়তো জানা ইতিমধ্যে আমাৰ অসমৰ দুজন বিশেষ ব্যক্তি মহীৰূপ বুলি কয় বা আমাৰ অসমৰ যি সাংস্কৃতিক জগত, সেই সাংস্কৃতিক জগতৰ ধ্ৰুৱতৰা অৰ্থাৎ তোমালোকে সকলোৱে জানা বিশিষ্ট অভিনেতা নিপন গোস্বামী ইতিমধ্যেই তেখেত স্বৰ্গগামী হৈছে, আৰু লগতে এজন শিল্পী আমাৰ নীলপৱন বৰুৱা ডাঙৰীয়া, তেখেতো স্বৰ্গগামী হৈছে। এই পৃথিৱীৰ পৰা তেওঁলোকে চিৰদিনৰ কাৰণে বিদায় মাগিলে, কিন্তু জীয়াই থাকোঁতে তেওঁলোকে যি সময়ত তেওঁলোক এই পৃথিৱীত আছিল, আমাৰ অসমৰ সমাজ জীৱনৰ কাৰণে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে বহু অৱদান আগবঢ়াইছে, যিখিনি আমি এই মুহূৰ্তত আচলতে কৈ শেষ কৰিব নোৱাৰোঁ। সেয়েহে আমি বেছি সময় নলওঁ। আমাৰ এইফালে তাত পাতি আহি মনটো এয়ালৈকে ডাইৰেক্ট মতিয়া। সেয়েহে আমি তেওঁলোক দুজনক আজি পোনপ্ৰথমে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ, আৰু আমি সকলোৱে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম। তাৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে আমাৰ মাজত দুজনকৈ জ্যেষ্ঠ ব্যক্তি উপস্থিত আছে। আমাৰ কমলা দিহিঙীয়া ডাঙৰীয়া আৰু আমাৰ ইন্দ্ৰ গগৈ ডাঙৰীয়া দুয়োজনকে এগছি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে মই আমাৰ নিপেন আউন্ধা ডাঙৰীয়া উপস্থিত হৈছে। তেখেতক আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ধূপো জ্বলাব পাৰিব। ছবি আপোনালোকৰ সন্মুখতে আছে গৌৰৱ গগৈ। তেখেতৰ বিষয়ে মই চমু এটা আভাস দিব বিচাৰিছোঁ। তেখেত আমাৰ এই টিংখাঙৰে চোৱাতলি বাম বুলি এটা অঞ্চল আছে, কেন্দ্ৰগুৰি চাহ বাগিচাৰ কাষতে। সেই চোৱাতলি বাম অঞ্চলৰ তেখেতৰ পিতৃ হৈছে যজ্ঞেশ্বৰ গগৈ, টিংখাং মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক। আৰু সেই যজ্ঞেশ্বৰ গগৈ ছাৰ আৰু যজ্ঞেশ্বৰ গগৈ ছাৰৰ সহধৰ্মিনী সৰোজ গগৈ অৰ্থাৎ প্ৰয়াত গৌৰৱ গগৈৰ মাতৃ, এই দুজন ব্যক্তিৰ একমাত্ৰ আচলতে সন্তান আছিল আমাৰ গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈ কটন মহাবিদ্যালয়ৰ এটা সময়ৰ সাধাৰণ সম্পাদক আছিল ছাত্ৰ একতা সভাৰ, আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তেখেতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰৰ যি আমাৰ সন্থা আছে, সেই গৱেষক ছাত্ৰৰ সন্থাৰ মানে প্ৰতিষ্ঠাপক কিবা দায়িত্ব এটাতো আছিল তেখেত। আৰু তেখেত নিজেও এজন গৱেষক ছাত্ৰ আছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় নিয়তি আচলতে আমাৰ নিষ্ঠুৰ পৰিহাস 2018 চনত এটা জটিল ৰোগত আক্ৰান্ত হৈ তেখেতে অকালতে মৃত্যুৰ সাৱটি ল'লে। কিন্তু জীৱিত কালত তেখেতে আমাৰ সমাজখনৰ কাৰণে বহু কৰি থৈ গৈছে। সেইকাৰণে তেখেতৰ সেই সময়ৰ যিসকল অনুজ বা তেওঁৰ সতীৰ্থসকল, তেওঁলোকে বিশ্ববিদ্যালয় পৰ্যায়ত এটা অনুষ্ঠান ইতিমধ্যে তেওঁলোকে মৃত্যুৰ পিছতেই তেওঁলোকে তেখেতৰ ভ্ৰমণত
সেই এখন সমিতি গঠন কৰিলে আৰু তেখেতক জীয়াই ৰাখিবৰ কাৰণে তেখেতক কৰ্মৰাজিক নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ প্ৰসাৰৰ কাৰণে এটা প্ৰয়াস কৰিছে গৌৰৱ সন্মিলিত সমাজ হিচাপে। তেওঁলোকে অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাম কৰি আছে আৰু সেই গৌৰৱ সন্মিলিত সমাজৰ সৈতে আমাৰ এটা যোগসূত্ৰ হৈছিল 2020 চনৰ আমাৰ টাইম ছাত্ৰ সন্থাই যেতিয়া আমি চুৱাপনিবাম অঞ্চলটো চুকাফা দিৱস পাতিছিলোঁ আৰু আমি সাংস্কৃতিক যিটো সন্ধিয়া আছিল সেই সন্ধিয়াটো গৌৰৱ গগৈৰ সোঁৱৰণত আমি উৎসৰ্গা কৰিছিলোঁ। তেওঁলোকৰ দুজন প্ৰতিনিধিক আমি আমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোকে আহি তেখেতৰ বিষয়ে আমাক জনাইছিল আৰু আমি তেতিয়া মনত ভাবিছিলোঁ যে এই ব্যক্তিজনৰ কাৰণে আমি ৰাজগড় কিবা এটা কৰিম আৰু তেওঁলোকক সৈতে যেতিয়া যোগাযোগ কৰি তেওঁলোকে ক'লে যে আপোনালোকে পুথিভঁৰাল স্থাপন কৰিব পাৰে য'ত আমি সহায় কৰিম আৰু তেনেকৈ কথা বতৰা পাতি 2022 চনৰ 12 মাৰ্চৰ দিনা আমি এই অস্থায়ীভাৱে যিটো আমাৰ উচ্চ মাধ্যমিক বিদ্যালয় পানীগুল উচ্চ মাধ্যমিক বিদ্যালয়ে আমাৰ ৰুমটো আমাক অস্থায়ী হিচাপে বৰ্তমান দিছে। আমি এই ৰুমটোতে 22 চনৰ 12 মাৰ্চ তাৰিখে আমি শুভ উদ্বোধন কৰা হ'ল। আমাৰ ৰাজগড় অঞ্চলৰ বিভিন্ন বিশিষ্ট ব্যক্তি আমি আমন্ত্ৰণ জনাইছিলোঁ, গৌৰৱ গগৈৰ পিতৃ মাতৃ উপস্থিত আছিল, আজিও আমন্ত্ৰণ জনাইছিল, কিন্তু আমাৰ ঘৰখনৰ অকলশৰীয়া বিভিন্ন অসুবিধা তেওঁলোক আছে। তথাপিও আমাৰ ভাইটি প্ৰাঞ্জললৈ তেওঁলোকে মোৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু লগতে সকলোলৈ তেওঁলোকে শ্ৰদ্ধা জনাইছে। তেওঁলোকে উপস্থিত থকাৰ কথা আছিল যদিও কিছু কাৰণত উপস্থিত থাকিব নোৱাৰিলে। আমি সেয়েহে এই গৌৰৱদাক যাতে জীয়াই ৰাখিব পাৰোঁ, গৌৰৱদাৰ কৰ্মৰাজিক যাতে আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমাৰ এইটো সামান্য এটা প্ৰয়াস আৰু ইয়াত বৃহত্তৰ বগাদাত অঞ্চলৰ সকলো ব্যক্তিয়ে আমাক সহায় সহযোগ কৰিছে। আজিও দেখিছে আপোনালোকে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল আহিছে আমাৰ মাজলৈ। সেয়েহে আমি আশাবাদী অনাগত দিনতো আপোনালোকে আমাৰ এই পুথিভঁৰালৰ বাকৰিলৈ আহি আমাক এনেধৰণে উৎসাহিত কৰিব আৰু দিহা পৰামৰ্শ দিব আচলতে আমি কেনেধৰণে আগবাঢ়িম, কি কৰিম। আমি গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰালে জন্মৰ পিছতেই আমাৰ যেতিয়া গৰম বন্ধ আমি পাইছিলোঁ জুলাই মাহত, আমাৰ কুবেৰুণ কলা কৃষ্টি কেন্দ্ৰ, কুবেৰুণ মইনা পাৰিজাত আৰু গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰাল এই তিনিটা অনুষ্ঠানে লগ হৈ আমি একমহীয়া এটা প্ৰশিক্ষণ সত্ৰীয়া নৃত্যৰ নাটকৰ আমি প্ৰশিক্ষণ আয়োজন কৰিছিলোঁ। এতিয়া আকৌ দ্বিতীয় কাৰ্যসূচী হিচাপে আমাৰ আগন্তুক যি লাচিত দিৱস আছে 24 নৱেম্বৰ, সেই লাচিত দিৱসো উদযাপনৰ কাৰণে আমি আগবাঢ়িছোঁ। আপোনালোকক সেই দিনটোতো আজিয়েই আমি নিমন্ত্ৰণ জনাইছোঁ। 24 নৱেম্বৰ যি লাচিত দিৱস আছে আপোনালোক সকলোৱে আহিব। আমাৰ জ্যেষ্ঠসকলক লৈ আজি আমি ইয়াতে এখন উদযাপন সমিতি গঠন কৰিম। আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু বিশেষ নকওঁ, আমি পোনে পোনে আমাৰ বন্ধুক অৰ্থাৎ ভাতৃ প্ৰতিমক আমাৰ উপজাতি উপলক্ষে যি সৰু এটা উপহাৰ, এই উপহাৰটো তেওঁ নিজ হাতে আমাৰ সকলোকে প্ৰদান কৰিবৰ কাৰণে কেক কাটিবৰ কাৰণে আমি আগলৈ অনুৰোধ জনাইছোঁ। বন্ধুসকলক অকণমান সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ। আগলৈ তেখেতে ৰাজগড়ৰ হয়, মানে ইয়াৰে বাসিন্দা কিন্তু ৰাজগড়ত থাকে আৰু কৰ্মসূত্ৰে। অনুপম বৰাৰ পত্নী যে কি আছে তাৰ নামটো জানো? গীতাঞ্জলি বৰাই প্ৰস্তুত কৰি দিছে, সেয়েহে উপস্থিত নাই যদিও ধন্যবাদটো জনাই দিছোঁ। ঠিক আছে ভাইটি প্ৰাঞ্জল, আগলৈ আহা। যোৱা লগতো যোৱা। নিশ্চয় আমি সকলোৱে ইয়ালৈ শুভেচ্ছা থাকিল। আৰু দিব
হেঁপাহৰ পৃথিৱীৰ এটা নতুন ভিডিঅ' লৈ আজি আপোনালোকৰ ওচৰলৈ পুনৰ আহিছোঁ। তো আজি যিটো ভিডিঅ' মই দিবলৈ আপোনালোকৰ ওচৰত ওলাইছোঁ, তো ভিডিঅ'টি কিছু ব্যতিক্ৰমী ধৰণৰ। মই আগত আপোনালোকৰ যিবিলাক ব্লগ দিছোঁ বা ভিডিঅ' দিছোঁ আৰু বিভিন্ন আমাৰ অসমীয়া সংগীত জগতখনৰ লগত জড়িত বিভিন্ন ব্যক্তিৰ লগত বিভিন্ন আলোচনা, বিভিন্ন কথা বতৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তো আজি আহিছোঁ এটা ব্যতিক্ৰমী অনুষ্ঠানত, এক স্থানত আমাৰ টিংখাং অঞ্চলৰে, টিংখাং ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বগাদাতৰ পানীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত বৰ্তমান উপস্থিত আছোঁ। আৰু এই পানীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণতে এটি পবিত্ৰ অনুষ্ঠানৰ জন্ম হৈছিল খুব আকস্মিকভাৱেই। তো এই ঠাইডোখৰতে যি এই পবিত্ৰ অনুষ্ঠানটোৰ জন্ম হৈছিল, সেই অনুষ্ঠানটোৰ মই নাম কৈছোঁ আপোনালোকক যে গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰাল। গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰালৰ আগতে আমি বৰ্তমান উপস্থিত আছোঁ। আৰু এই গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰালৰ যিটো জন্ম কাহিনী, সেই বিষয়ে মই আপোনালোকক থুলমূলকৈ জনাবলৈ চেষ্টা কৰিম। মোৰ লগত উপস্থিত আছে বৰ্তমান মোৰ বন্ধু, খুব ভাল বন্ধু মোৰ ৰিদীপ ফুকনৰ আজি সুবিধাতে মই আচলতে এই অনুষ্ঠানটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই অনুষ্ঠানটোত আজি আমি এটা বিশেষ দিন হিচাপে লৈ পেলাই আজি ইয়াত উপস্থিত হৈছিলোঁ। আৰু কি বিশেষ দিন সেইখিনি কথা আমি আজি ৰিদীপৰ মুখেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো আহকচোন ৰিদীপৰ মুখেৰে আমি এই কথাখিনি জানিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ বন্ধু। আজি আচলতে সঁচাকৈ এটা আনন্দৰ দিন। হয়। আৰু এই আনন্দৰ দিনটোৰ এটা বিশেষত্ব আছে। আমাৰ গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰালত আমি এটা দিন উদযাপন কৰিছিলোঁ হেঁপাহৰ এটা দিন হিচাপে। আৰু এই হেঁপাহৰ এটা দিন মূলতঃ মোৰ কাষতে আছে এজন ভাতৃ প্ৰাঞ্জল নেওগ। এখেতৰ ঘৰ হৈছে চৰাইদেউ জিলাৰ সাপেখাতিৰ কাষৰ টকলিমৰা নামৰ গাঁৱৰ। তেখেত হৈছে এজন উদীয়মান যুৱ ব্যৱসায়ী, লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো জড়িত। তেখেতে আমাৰ বিহু তেওঁ নিজে কৰে, তেওঁ নিজে শিকায়, আৰু খুব এজন মোৰ ভাল ভাতৃসম। সেই ভাতৃ প্ৰাঞ্জল নেওগৰ উপজা দিন উপলক্ষে আজি আমাৰ গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰাল আছে এই বাকৰিতে আমি হেঁপাহৰ এটা দিন উদযাপন কৰিলোঁ। আৰু ভাতৃ আহি আমাৰ এই উপজা দিনটোত উপস্থিত হ'লহি। আৰু তেখেতে উপজা দিনটোতে এটা মহৎ কাম কৰিলে। সেইটো হৈছে তেখেতে এটা গ্ৰন্থৰ টোপোলা আমাৰ পুথিভঁৰাললৈ আগবঢ়ায়। যিটো উপজা দিন আচলতে আমি বিভিন্নজনৰ উপজা দিন আমি পতা দেখা যায় বা আমি নিজেও উপস্থিত থাকোঁ। আজি সঁচাকৈ যেন ব্যতিক্ৰম, কাৰণ উপজা দিন বুলি ক'লে সাধাৰণতে ধৰক যিটো আনন্দ ফূৰ্তি হয় বা অন্যান্য এক পৰিৱেশৰ সৃষ্টি হয়, কিন্তু আজি তাৰ বিপৰীতে কিতাপৰ যি সম্ভাৰ, সেই সম্ভাৰ অৰ্থাৎ তেখেতে এক বৃহৎ কিতাপ আমালৈ উপহাৰ হিচাপে আগবঢ়াইছে, কিতাপৰ টোপোলা। লগতে তেখেতৰে এজন বন্ধু আমাৰ সোণাৰী সদৰ থানাৰ উপ পৰিদৰ্শক নীলকমল গগৈ ডাঙৰীয়া, তেখেতেও আমালৈ কিতাপৰ টোপোলা আগবঢ়াইছে। সেইকাৰণে আমি পুনৰবাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে, আপোনালোকৰ চেনেল যি হেঁপাহৰ পৃথিৱী, এই হেঁপাহৰ পৃথিৱীত হেঁপাহৰ দিন সঁচাকৈ আচলতে আমাৰ কাৰণে আনন্দৰ বিষয়। আৰু আমি শুভকামনা জনাইছোঁ। আৰু লগতে জনাবলৈ পাই সুখী হৈছোঁ যে এই যিটো গ্ৰাম্য পুথিভঁৰাল, এই গ্ৰাম্য পুথিভঁৰাল আমাৰ টিংখাং অঞ্চলৰ এজন কীৰ্তিমান ছাত্ৰ, টিংখাঙৰ চুৱাটনিবাম গাঁৱৰ আমাৰ টিংখাং মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক শ্ৰদ্ধাৰ যোগেশ্বৰ গগৈ ছাৰ আৰু সৰোজ গগৈ বাইদেউৰ সন্তান আছিল গৌৰৱ গগৈ। সেই গৌৰৱদাৰ পবিত্ৰ সোঁৱৰণত আমি এই গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰালটো স্থাপন কৰিলোঁ 2022 চনৰ 12 মাৰ্চৰ দিনা। আৰু সেই দিন ধৰি আজি তাৰিখলৈকে বিভিন্নজন ব্যক্তিয়ে স্বইচ্ছাই বিভিন্ন কিতাপ আমালৈ আগবঢ়াইছে। আজিও বহু কিতাপ আহিছে আমাৰ মাজলৈ উপহাৰ হিচাপে। আমি আটাইকেইজন ব্যক্তিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গ্ৰাম্য পুথিভঁৰালটোৰ উদ্দেশ্য এটাই, যাতে উঠি অহা নৱপ্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আমি যাতে আকৰ্ষিত কৰিব পাৰোঁ, বা আমাৰ বৃহত্তৰ এই অঞ্চলত আমি যাতে এটা শৈক্ষিক পৰিৱেশ গঢ়িব পাৰোঁ, তাৰ কাৰণে আমাৰ এই গ্ৰাম্য পুথিভঁৰালটোৰ প্ৰয়াস। আৰু এই যাত্ৰাত সকলোৰে আমি গঠনমূলক দিহা পৰামৰ্শ কামনা কৰিছোঁ। ধন্যবাদ বন্ধু ৰিদীপলৈ মই ধন্যবাদ জনালোঁ। আপোনালোকে শুনিলে আজি এই গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰালৰ যি জন্মৰ কাহিনী খুব আকস্মিকভাৱে। আচলতে ৰিদীপ মোৰ বন্ধু, আৰু ৰিদীপে এই সাংস্কৃতিক জগতখনৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত। ই একান্তভাৱে যি নিজৰ আন্তৰিকতাৰে সকলোখিনি কাম কৰি যায় সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত। তাৰ বাবে মই পুনৰবাৰ ৰিদীপক ধন্যবাদ জনালোঁ। আৰু লগতে আজি এই গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰালতে আজিৰ দিনটোৰ এটা বিশেষ দিন হিচাপে ল'লে, যিহেতুকে আপোনালোকে শুনিলে যে তেখেতৰ বন্ধু চৰাইদেউ জিলাৰ অন্তৰ্গত
হাপেখাটিৰ টকলিমৰা গাঁৱৰ যুৱ ব্যৱসায়ী খুব উদ্যমী আৰু তেখেত এজন সাংস্কৃতিবান কৰ্মী আমি জানিবলৈ পাইছোঁ তেখেতে সাংস্কৃতিক জগতখনৰ লগতো খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তেখেতৰ আজি উপজা দিন আৰু আমি আমাৰ হেঁপাহৰ পৃথিৱীৰ তৰফৰ পৰা আজি তেখেতে যি হেঁপাহৰ এদিন তেখেতে উদযাপন কৰিলে এই দিনটোত আমি তেখেতলৈ আমাৰ চেনেলৰ তৰফৰ পৰা অন্তৰ ভৰা তেখেতক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু লগতে তেখেতে আজি যিটো এটা ব্যতিক্ৰমী প্ৰচেষ্টা ল'লে এই আচলতে আমি আগতে তেনেধৰণে খুব পোৱা নাই বা হৈছে যদিও বৰ্তমানলৈকে আমি এতিয়ালৈকে গম পোৱা নাই যে এটি পুথিভঁৰালত এটি পবিত্ৰ স্থানত এনেধৰণে এটা জন্মদিন যিহেতু এজন মানুহে উদযাপন কৰিব পাৰে কিতাপৰ মাজত তো সেয়া আচলতে খুব এটা মহৎ উদ্দেশ্যলৈ তেখেতে আজি আগবাঢ়িলে গতিকে এই সুন্দৰ অনুষ্ঠানটি আজি তেখেতে আহি সাফল্যমণ্ডিত কৰিলে আমি আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম তো আজি এই বিশেষ দিনটোত আমি তেখেতৰ মনৰ দুআষাৰ জানিবলৈ চেষ্টা কৰিম আজি যিখিনি তেখেতে আহি ইয়াত যেনেধৰণে তেখেতে উদযাপন কৰিলে তেওঁৰ সুন্দৰ দিনটো তো তেওঁৰ আজিৰ অনুভৱ আৰু কেনেধৰণেনো তেখেতে চিন্তা কৰিলে যে কিতাপৰ মাজেৰে আজি এই সুন্দৰ দিনটো আমি উদযাপন কৰোঁ তো পোনপ্ৰথমতে থেংক ইউ পোনপ্ৰথমে মই হেঁপাহৰ পৃথিৱীলৈ অশেষ ধন্যবাদ আৰু মোৰ বগাদাললৈ গ্ৰাম্য পুথিভঁৰাললৈ মোৰ ধন্যবাদ আৰু প্ৰত্যেকজন ব্যক্তিলৈ মোৰ হিয়া ভৰা আন্তৰিক মৰম যাচিছোঁ যিহেতু মোৰ আজি জন্মদিনত এই গ্ৰাম্য পুথিভঁৰাললৈ মোক নিমন্ত্ৰণ জনালে আৰু মই আহি উপস্থিত হ'লোহি আৰু ইমান ধুনীয়াকৈ অনুষ্ঠানটি আগবঢ়াই নিলে সেই ক্ষেত্ৰত মই ৰিদীপ ককাইদেউক বহুত ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ লগ পোৱাৰ স্বত্তে মই বগাদাত গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰালৰ সমূহ ৰাইজক মই কৈ গৈছোঁ যে পুনৰবাৰ মই আকৌ উপস্থিত হ'ম আৰু যিটো মই কিতাপৰ টোপোলা আগবঢ়ালোঁ মোৰ লগতে আমাৰ সোণাৰী সদৰ থানাৰ নীলকমল গগৈ দেৱেও আগবঢ়াইছে তেখেতে আকৌ পুনৰবাৰ তেখেতেও কৈছে খুব কিতাপ কালেকশ্যন কম কাৰণে আমাৰ সোণাৰীত পুনৰবাৰ তেখেতে আৰু দিব মোক নিজে কৈ পঠাইছে আৰু লগে লগে মই ৰিদিতেও জনাইছোঁ সেইখিনি কথা পুনৰবাৰ মই গৌৰৱজ্যোতি গ্ৰাম্য পুথিভঁৰাললৈ ধন্যবাদ জনাই মই সামৰণি মাৰিছোঁ ধন্যবাদ তেখেতৰ কথাখিনি আমি শুনি আপ্লুত হ'লোঁ আৰু তেখেতৰ যি আন্তৰিকতা সমাজখনৰ প্ৰতি যি আন্তৰিকতা আৰু এই সমাজৰ যি শৈক্ষিক ক্ষেত্ৰখনৰ আজিৰ বাবে তেখেতে আজি যিটো তেখেতৰ অনুদান আগবঢ়ালে আৰু ভৱিষ্যত সময়তো তেখেতে এনেদৰে আগুৱাই গৈ থাকক সমাজ লগতে সাংস্কৃতিক ক্ষেত্ৰৰ লগত তেখেতে যিমানখিনি পাৰে কৰি যাবলৈ বুলি তেখেতক ভগৱানে শক্তি দিয়ক তাকে আজি তেখেতৰ এই উপজা দিনটোত আমি তেখেতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভগৱানে আশীৰ্বাদ দিয়ক তাকে কামনা কৰি আজিৰ ভিডিঅ'টি আমি ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ জয় অসম